हेलो फ्रेंड्स आशा करिছো সকলো ভালে আছে फ्रेंड्स যেতিয়াই পৃথিৱীত মানুহৰ জন্ম হৈছিল তেতিয়াই পৰাই মানুহ আৰু বেমাৰৰ মাজত বহুত ডাঙৰ এটা সম্পৰ্ক দেখা পোৱা যায় फ्रेंड्स সময়ৰ লগে লগে চিকিৎসাৰ কৌশলবোৰৰ মাজতো বিভিন্ন ধৰণৰ পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা গৈছিল फ्रेंड्स বৰ্তমান সময়ত মানুহক অত্যাধুনিক মেচিন আৰু ডক্টৰৰ সহায়ত চিকিৎসা প্ৰদান কৰা হয় কিন্তু প্ৰাচীন সময়ত এনেকুৱা হোৱা নাছিল फ्रेंड्स যেহেতু সেই সময়ত বৰ্তমান সময়ৰ দৰে অত্যাধুনিক মেচিনৰ আৱিষ্কাৰেই হোৱা নাছিল फ्रेंड्स ইয়াৰ উপৰিও সেই সময়ত চিকিৎসাৰ বাবে যোনবোৰ কৌশল অৱলম্বন কৰা হৈছিল সেইবোৰ কিন্তু বহুতে কষ্টদায়ক আছিল फ्रेंड्स আজি মই আপোনালোকক ক'বলৈ গৈ আছো যে প্ৰাচীন সময়ত কোনবোৰ কৌশলৰ জৰিয়তে মানুহক চিকিৎসা কৰা হৈছিল আৰু চিকিৎসাৰ বাবে কেনেকুৱা ধৰণৰ বস্তুৰ বা সঁজুলিৰ ব্যৱহাৰ কৰা হৈছিল फ्रेंड्स প্ৰাচীন সময়ত ইজিপ্তৰ লোকসকলে দাঁতৰ বিষ নাইকিয়া কৰিবৰ কাৰণে মৰি যোৱা এন্দুৰৰ মিশ্ৰণ দাঁতত লগাই দিছিল फ्रेंड्स এই কথাষাৰ শুনিয়ে আপুনি নিশ্চয় আচৰিত হৈছে তেন্তে চিন্তা কৰি চাওকচোন যাৰ লগত এনেকুৱা ঘটনা ঘটি গৈছে সেই ব্যক্তিজনৰ অৱস্থা কি হ'ব পাৰে फ्रेंड्स 1800 আৰু 1900 শতাব্দীত থুটা হোৱা চিকিৎসা বৰ অমানৱীয় হিচাপে কৰা হৈছিল फ्रेंड्स সেই সময়ত থুটা ব্যক্তিক ভাল কৰিবৰ কাৰণে মানুহৰ জিভাখনক কিবা সজুলিৰে বাহিৰলৈ টানি দিয়া হৈছিল আৰু फ्रेंड्स সেইবাবে সেই সময়ত মানুহে থুটা হোৱাৰ চিকিৎসা কৰিবলৈ খুবেই ভয় কৰিছিল फ्रेंड्स ইয়াৰ উপৰিও প্ৰাচীন সময়ত মানুহৰ যদি জ্বৰ হয় বা কিবা ইনফেকচন হয় তেন্তে তেওঁলোকক এন্টিবায়োটিক হিচাপে ভেকুৰ লগা ব্ৰেড আৰু জেঠি খাবলৈ দিয়া হৈছিল फ्रेंड्स ইয়াৰ উপৰিও এইবোৰ বস্তু বিভিন্ন ধৰণৰ বেলেগ বেলেগ বেমাৰতো তেওঁলোকে ব্যৱহাৰ কৰিছিল फ्रेंड्स প্ৰাচীন সময়ত ব্ৰেইনৰ বেমাৰ হোৱা মানুহৰ বেমাৰ ভাল কৰিবৰ কাৰণে লবটমাইজ নামৰ এবিধ প্ৰক্ৰিয়া কৰা হৈছিল আৰু এই প্ৰক্ৰিয়াৰ জৰিয়তে মানুহৰ ব্ৰেইনত বেজি সুমুৱাই দিয়া হৈছিল फ्रेंड्स ইয়াৰ ফলত বহুতো মানুহেটো নিজৰ মানসিক ভাৰসাম্যতাও হেৰাই পেলাইছিল फ्रेंड्स এইবোৰ ঘটনাৰ উপৰিও প্ৰাচীন সময়ত মানুহৰ শৰীৰত যদি কিবা ঘা হয় বা কোনো ধৰণৰ কটা চিঙা হয় তেন্তে সেই সময়ত মানুহে শৰীৰৰ পৰা যাতে তেজ নোলায় শৰীৰৰ ঘা শুকুৱাবৰ কাৰণে সেই ঠাইডোখৰত পাৰাৰ মিশ্ৰণ লগাই দিয়া হৈছিল फ्रेंड्स আপুনিটো নিশ্চয় জানেই চাগে যে পাৰা কিমান বিষাক্ত হ'ব পাৰে फ्रेंड्स প্ৰাচীন সময়ত পাইলছৰ চিকিৎসাও বহুতো ভয়ানক আছিল কিয়নো সেই সময়ত পাইলছৰ চিকিৎসাৰ কাৰণে মানুহৰ প্ৰাইভেট পাৰ্টছত কিবা জুঙা জাতীয় বস্তু সুমুৱাই দিয়া হৈছিল फ्रेंड्स যিয়েই নহওক আজিৰ এই কথাবোৰ শুনি আপুনি নিশ্চয় আচৰিত নোহোৱাকৈ থাকিব পৰা নাই চাগে যে প্ৰাচীন সময়ত চিকিৎসাৰ নামত মানুহে কিমান যে অসুবিধা আৰু কিমান যে কষ্ট ভুগিব লগা হৈছিল যাৰ কথা ভাবিলেই আমাৰ গাৰ নোম শিয়ৰি উঠে फ्रेंड्स আশা কৰিলো ভিডিওটো চাই আপোনালোকে নিশ্চয় ভাল পালে তেনেহলে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে তলত থকা ৰেড কালাৰৰ সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা টিলিঙাটো বজাই দিব যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিওবোৰ আপোনালোকে আগলৈ পাই থাকে আৰু শেষত ভিডিওটো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় হিন্দ জয় আই অসম